সাবস্ক্রাইব করুক অসমীয়া কমেডি চ্যানেল চেলো নেকি লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ কাৰণে ধন্যবাদ এও কি হলো তোৰ হা একদম যে মুখ চুখ ফুলি আছে কি কথা এ নকবি আৰু কালি মানুহজনী বাৰ্থডে আছে মই বোলো আৰু কেক এটাকে লৈ যাওঁ তাইলে এও বাৰ্থডে কেকৰ লগত কি সম্পৰ্ক আছে তোৰ মুখ ফুলাটো হা কচোন এ আছে বহুতখিনি কথা আছে এ কচোন ক কি হ'লনো এ ক শুন মোৰ মানুহজনীৰ নাম আকৌ তপস্যা তপস্যা বুলিতো মই জানিছো তাৰ পৰা কি হ'ল হা হেই কিনতে লাগিল খেলি মেলিটো কেনেকে লাগিলো হা আৰু কিয় লাগিব সেইকাৰণে খেলি মেলিটো তাকেতো কৈছো শুন হা সেই কেক বনাবলৈ দিয়া দোকানীটো হা কি নাম তাৰ আছিল জানো সি ভুলতে কৰি দিলে হেপী বাৰ্থডে সমস্যা তাৰ পিছত তাকে দেখি আৰু হ'ব দে তইতো এতিয়া তোৰ ল'ৰা ছোৱালী বাৰ্থডে পাতিব লাগে তোৰ বহুত দিন হ'ল নহয় বিয়া বাৰু কৰা আৰু কিবা কৰি হ'লেও ল'ৰা ছোৱালী চিন্তা কৰ এৰা চেষ্টাটোতো কৰিয়ে আছো সেই গৈ আছো বোলাচোন বোলা চা মোৰতো 24 বছৰৰ কোনো ল'ৰা ছোৱালী নাছিল তাৰপিছত ক'ত দেখুৱালি কচোন হা কেনেবাকে মোৰ কিবা এটা হয় বা কচোন ক'ত কি কৰিলি হা যেতিয়া মোৰ তেনেকৈ 24 বছৰ পুৰা হ'ল মই ঘৰত কথাটো ক'লো তেতিয়া ঘৰৰ মানুহবিলাকে ক'ৰবাত ছোৱালী দুজনীমান চাই তাৰে এজনীৰ লগত বিয়াখন পাতি দিলে 24 বছৰ তেতিয়াৰ পৰা আৰু এয়া